হে গাইজ ৱেলকাম টু মাই নিউ ব্লগ। আজি মই ওলাইছোঁ দীঘলী পুখুৰী ফুৰিব। মোৰ লগত আছে লগৰজনো। যাব আমি বাছত বহি ল'লোঁ। বাছৰ পৰা নামি আহি পালোঁ দীঘলী পুখুৰী। গছবোৰৰ লগত ভিউখিনি কি ধুনীয়া লাগিছে চাওক। মই খোজকাঢ়ি আহিয়ে আছোঁ। এণ্ট্ৰি কৰি ভিতৰত আহি গ'লোঁ। পুখুৰীটো চাব পাৰে কি ধুনীয়া লাগিছে একদম। পানীখিনি কি নীলা নীলা, গা ধুব মন যায় দেখিলে। ফটো ল'ব বঢ়িয়া আৰু পানীৰ লগত। মই ফটো ল'ব ৰেডি হৈ আছিলোঁ, হাত মেলি একদম ধুনীয়াকৈ। তাৰপিছত পিছফালে আমি ওলাই গ'লোঁ। পৰিৱেশটো পূৰা সেউজীয়া, কি বঢ়িয়া লাগে। ইয়াতে আপুনি শ্বিলঙৰ নিচিনাও পাব অলপ ফিলিংছটো আহি পেলাই চাওক, শ্বিলঙৰ নিচিনা লাগে। এইটো হ'ল ব'টৰ কাউণ্টাৰ। আপুনি ব'টত টিকেট কাটি পেলাই আপুনি ব'টত উঠিব পাৰে। আমি ৰ'দৰ কাৰণে ব'টত উঠা নাই, কি ৰ'দ দি আছিলে বাপৰে বাপ। হ'লেও আমি খোজকাঢ়ি যাই আছোঁ ভিউ চাই। আমি পুখুৰী চাই পেলাই আমি ওলাই গ'লোঁ অলপ চানা খাবৰ কাৰণে। চানা খালোঁ, চানা বনাই আছে চাওক। চানা খালোঁ, চানাও ভাল লাগিছিলে চানাখিনি খাই। চানা খোৱাৰ পিছত আমি আহিলোঁ পৰঠা খাবৰ কাৰণে।